थांनाय 2023 मायथाइनि अक्ट'बर दानाव बिटिसि सेक्रेटारियेटनिफ्राय मिशन बैसोमुथि बिमुंजों मोन 22 मासिनि थाखाय साख्रिनि फोसावथाय होदोंमोन आरो बेनि थाखाय बिजाथिया बिटिआर हालामनि जानायजों लोगोसे माखासे नेमखान्थि खानानै होखानाय जादोंमोन। नाथाय हरिसिंगानि सार्कल मावख'आव बिटिआरनि बायजोनि साफिकुल इस्लाम मुंनि सासे बिजाथिया डाटा एन्ट्रि अपारेटर महरै साख्रि मावफैदोंमोन। बे खौरांखौ मिन्थिना मोननायनि उनावहाय थांनाय 5 जानुवारि खालारखालि थिकादार गौथुमनि गाहाय नेहाथारि बिक्रम दैमारिया हरिसिंगा सार्कल मावख'आव सुलु लाहैनायजों लोगोसे बिटिआर खुंथायनि सायाव गोख्रों अजद होनानै खौरां बिजोंनि गेजेरजों बेनि सायाव नायबिजिरनो खावलायदोंमोन। बेबादिनो बिक्रम दैमारि बिथांनि अजद आरो खावलायनाय बादियै नायबिजिरनायनि गेजेरजों खान्थि बेरेखायै साख्रियाव थिसननाय साफिकुल इस्लामनि एपइन्टमेन्टखौ बोखारनाय जाबाय होनना बिटिसि सेक्रेटारियेटनि मावख'गिरि सुजित बाग्लारिया फोरमायदों होनना बिक्रम दैमारि बिथाङा खौरां बिजोङाव ओरैबायदि फोरमायो। ধন্যবাদ যাচিছোঁ আপোনালোকৰ মাজত মই আৰু পুনৰ আহিব লগা হৈছে। কাৰণটো হ'ল একটাহে 5 তাৰিখ মই এটা নিউজ বনাইছিলোঁ এজন সাফিকুল ইছলাম বুলি এজন ব্যক্তিক লৈ ফালে তেখেতৰ যিটো জইনিং লেটাৰ হৰিচিঙ্গা সাৰ্কেল টংলাত মই পাইছিলোঁ। তেওঁ বিটিআৰৰ বাসিন্দা নহয় কাৰণে মই এটা নিউজ বনাইছিলোঁ যে তেখেতে বিটিআৰৰ নহয়, তেখেতে কেনেকুৱা অপাৰেটৰ সিস্টেমৰ এজন কেনেডিডেট হ'ব পাৰে বুলি মই আপোনালোকৰ মাজত অৱগত কৰিছিল। কাৰণ আমাৰ অৰ্ডাৰত লিখা আছে যে হি শুড বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ বিটিআৰ। যোনে ইণ্টাৰভিউ দিব, যোনে পাৰ্টিচিপেট কৰিব আৰু যোনে চাকৰি ল'ব তেওঁ বিটিআৰৰ হ'ব লাগে বুলি আমাৰ অৰ্ডাৰতে লিখা আছে। এই মৰ্মে মই অফিচাৰবিলাকক ফোনৰ যোগেদিও কৈছিলোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈছিলোঁ তেখেতৰ জইনিং, তেখেতৰ এপইণ্টমেণ্ট আৰু তেখেতৰ অৰ্ডাৰ গোটেই মানে ফেক আৰু ইলিগেল আছিল। তাৰ কাৰণে তেখেতৰ এপইণ্টমেণ্ট কেঞ্চেল হ'ব লাগে আৰু জইনিং একচেপ্ট কৰিব নালাগে বুলি মই কৈছিলোঁ। ঠিক তেনেকুৱা যোৱাকালি বিটিচি ছেক্ৰেটাৰিয়েটৰ এজন অফিচাৰ, তেখেতৰ নাম সুজিত বাগলাৰী ছাৰ, এছ অফিচাৰ, তেখেতে মোক ফোনৰ যোগেদি কৈছে যে বিক্ৰম আপুনি কোৱাৰ লগে লগে আমি কাগজখন চালোঁ আৰু তেখেতৰ এপইণ্টমেণ্ট আমি কেঞ্চেল কৰিলোঁ বুলি মোক ফোনৰ যোগেদি জনাইছে। মই ধন্যবাদ যাচিছোঁ আপোনালোকৰ আৰু স্পেচিয়েলি সুজিত বাগলাৰী ছাৰক মই ধন্যবাদ যাচিছোঁ। তেওঁ কৈছে যে আগতে তেখেতে পখিৰা গ্ৰামৰ বুলি কৈ লৈছিলে, লাষ্টত যিটো আপুনি কাগজ পত্ৰ দি পেলাই আমাক দিলে আমি চালিজাৰি চাই পেলাই তেখেতৰ এড্ৰেছটো পালোঁ সঁচাকৈ ধুবুৰী জিলাৰ। তাৰ কাৰণে আমি তেখেতৰ এপইণ্টমেণ্টটো কেঞ্চেল কৰিছে বুলি কৈছে। তাৰ কাৰণে মই ছেক্ৰেটাৰী হিচাপে নিজৰ ব্যক্তি হিচাপে সুজিত বাগলাৰী ছাৰক মই অতি ধন্যবাদ দিছোঁ। হয়, তেওঁ কৈছে যে বিটিআৰৰ বাসিন্দা হ'লে বা বিটিআৰৰ কেণ্ডিডেট হ'লে তেখেতৰ আমি কনচিডাৰ কৰিব পাৰিলে হয়, দিব পাৰিলে হয়, কিন্তু তেখেতৰ যিটো সঁচাকৈ ধুবুৰী জিলাৰহে ব্যক্তি তাৰ কাৰণে আমি কেঞ্চেল কৰিলোঁ বুলি তেখেতে কৈছে। ধন্যবাদ যাচিছোঁ মই সুজিত বাগলাৰী ছাৰক। আৰু আজি মই এটা কথা ক'বলৈ ওলাইছোঁ, বিটিচি ছেক্ৰেটাৰী অফিচত যিমানখিনি কৰ্মবিলাক আছে, যিমানখিনি ACS IS অফিচাৰবিলাক আছে, সাৱধান হওক, সজাগ হওক। যদি बेबादिनो खैफोदनि समाव बिपिएफ हानजानि बेफोरबायदि अनसुंथाइ होनायखौ बेरामि समनि रादा सान गोजोननायजों खौरां बिजोङाव ओरैबायदि बुङो। ভংগ কৰি ফেলে কাম কৰি আছে। এই বিটিআৰ বা এই বিটিচি ছেক্ৰেটাৰী অফিচৰ পৰা যোৱাৰ পিছতো আপোনালোকৰ ছিগনেচাৰ এই 6 শিডিউল কাউন্সিলতে থাকি যাব। যদি 6 শিডিউলৰ নৰ্মছ মতে আপোনালোকে হেওগান কৰি পেলে 6 শিডিউলক নচ্ছাত কৰি পেলে যদি কাম কৰি আছে, ছিগনেচাৰ দি থৈছে, ৰিটায়াৰ্ড হোৱাৰ পিছতো আপোনালোকে এই বিটিচিৰ এদিন হিচাপ দিব লাগিব। আজি মই আপোনালোকৰ মাজত ক'লোঁ, যিহেতু আমি আছোঁ 6 শিডিউলৰ নৰ্মছটো যদি আপোনালোকে ব্ৰেক কৰিবলৈ যদি কাম কৰি আছে, আপোনালোকে এদিন এই 6 শিডিউলৰ বিচাৰত আপোনালোকে আহিব লাগিব। যেনেকুৱা এতিয়া APSC কেলেংকাৰীৰ বহুত বছৰ পিছতো ভুগিব লগা হৈছে আৰু ভুগিব। ঠিক তেনেকুৱা যিটো ইমান নতুন নতুন জানা ব্যক্তিবিলাক আমাৰ বিটিচিত বা বিটিআৰত ওলাইছে, আপোনালোকে সাৱধান হওক, কেয়াৰফুলি দিছোঁ, সজাগ হওক, কোনো দিন যেন তেনেকুৱা ভুল আৰু কাম নকৰে, সেইটো মই আপোনালোকৰ মাজত ক'লোঁ। ধন্যবাদ যাচিছোঁ সকলোলৈ কেয়াৰ হোৱাৰ কাৰণে মই আপোনালোকৰ ক'লোঁ। हामबायदों बयखौबो सुजित बागलारी सारखौ आंनि गोसो गोरबोनिफ्राय हामबायदों। नोंथाङा आंखौ बुंबाय बिक्रम नोंथां बुंनाय लोगो लोगोनो जोङो
एपइन्टमेन्टखौ केन्सेल खालामबाय होनना बुंनायनि थाखाय आङो सुजित बाग्लारि एस अफिसारखौ आङो गावनि बिसारला बायदि सोमोन्दो जानानै आंनि गोसो गोरबोनिफ्राय हाजारसे